ধিং ৰূপহীটো বিজেপি আছে, তেতিয়াতো কংগ্ৰেছে ৰাজনীতি কৰাই বাদ দিব লাগে। য'ত আমাৰ মন কী বাত নহয়, য'ত আমাৰ বুথ কমিটি নাই, য'ত আমি 2000 ভোট নাপাওঁ, তাত ক'ৰ পৰা বিজেপি থাকিল? যদি বিজেপি কংগ্ৰেছে কয় ধিঙত আছে, ৰূপহীত আছে, চামুগুৰিত আছে, নতুন চামুগুৰিত বাগবৰ আছে, জনিয়া আছে, চেঙা আছে, তেতিয়াতো বিজেপি আৰু একো কৰাৰে দৰকাৰ নাই। 126টাতে জিকিব। তেওঁলোকে কালি বিজেপিয়ে কৰিছিল বুলি কৈছিল, কিন্তু এছপিয়ে চিনাক্ত কৰিছে যে কংগ্ৰেছৰ নেতৃত্বত এজন ব্যক্তিক তেওঁলোকে জিলা পৰিষদৰ টিকট দিম বুলি কৈছিল, নিদিলে। তেওঁ আক্ৰমণ কৰিছে এই বুলি মোক এছপিয়ে জনাইছে, কিন্তু ইনভেষ্টিগেশ্যনত আমি নদুৱাৰ সমষ্টিত বিজেপি সকলো পঞ্চায়তৰ আনকণ্টেষ্ট হৈছে, কিন্তু কংগ্ৰেছে অভিযোগ কৰিছে যে ভয় ভাবুকুৰীয়া মনোনয়ন কেন্দ্ৰ। নদুৱাৰত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছো, বিশ্বনাথত জিকা নাই। ইলেকশ্যনৰ পিছততো কংগ্ৰেছে নিজেই ক'ব পাৰিব ক'ত ভয় ভাবুকি দিছে। সমৰ্থনতো থাকিব লাগিব। য'ত ইলেকশ্যন আছে তাতো জোৰ কৰি কেণ্ডিডেটকেইটা মাত্ৰ থিয় কৰাই থৈছে, কোনো কেণ্ডিডেটক একো সহায় কৰা নাই। কংগ্ৰেছৰ কেণ্ডিডেটখিনি কংগ্ৰেছ পাৰ্টীয়ে পোষ্টাৰ এখনো দিয়া নাই বনাই পেলাই। মোৰতো দুখ লাগে সিহঁতলৈ, একো দিয়া নাই। আমি কংগ্ৰেছত থাকোঁতে এনেকুৱা অৱস্থা নাছিলে, উল্টাই টকা লৈছেহে টিকট দিবৰ কাৰণে। আৰু পৃথিৱীতো ইমান বুৰ্বক মানুহ আছে, কংগ্ৰেছৰ টিকেটৰ কাৰণে পইচা দিয়া নাই।